এই পৃথিৱীত সকলো মানুহ আশাবাদী। আমি সকলোৱে নিজৰ পৰিৱৰ্তন বিচাৰোঁ, নিজক লৈ সপোন দেখোঁ। কিমান আশা আমাৰ সকলোৰে, যেনেকৈ মোৰ আছিল, এতিয়াও আছে। বাৰু যিয়ে নহওক, পৰিৱৰ্তন বিচাৰিলেই জানো পৰিৱৰ্তন আহে? সপোনবোৰ বাস্তৱ হয়। জীৱনটোনো কি আজিও বুজি নাপালোঁ। ভাৱ হয় যেন এটা বৃত্তক কেন্দ্ৰ কৰি ঘূৰি আছোঁ। যেনেকৈ ভাৱ হৈছিল সেই ক্লাছ 5ত পঢ়ি থকা ল'ৰাজনৰ। কেতিয়া সি মেট্ৰিক পৰীক্ষা পাছ কৰিব, তাৰপিছত কলেজত যাব, নতুন বন্ধু লগ পাব, বাহ মজা, কিমান যে ভাল লাগিব। তেতিয়া সি সুখী হ'ব। যথা সময়ত সি কলেজ পালে, তেতিয়া তাৰ ভাৱ হ'ল কেতিয়া পঢ়া শুনা শেষ কৰি এটা চাকৰি পাব। চাকৰি পালে বহুতো ভাল লাগিব। প্ৰথম মাহৰ চেলাৰী দি সি অমুকক অমুক দিব, তমুকক তমুক দিব, কি যে মজা হ'ব। তেতিয়া সি সুখী হ'ব। Then he will be happy. যথা সময়ত চাকৰি হ'ল, তেতিয়া তাৰ ভাৱ হ'ল কেতিয়া মই বিয়া পাতিব পাৰিম, ল'ৰা ছোৱালী হ'ব, এখন সংসাৰ, তেতিয়াহে আচলতে মই সুখী হ'ব পাৰিম। সকলো তেওঁ ভবামতেই হৈ গ'ল। নাতিৰ মুখ দেখিলে সুখী হ'ম। য়েছ, তাৰ লগত খেলিম, সাধু কথা কম, কিমান যে ভাল লাগিব। তেতিয়াহে সংসাৰৰ আচল সুখ পোৱা যাব। য়েছ, I'll be happy at that time. আৰু এদিন তেনেকৈ ভাবি থাকোঁতে তেওঁ ভাবিলে, আহি আজি 50 বছৰ পাৰ হৈ গ'ল, 60 বছৰ পাৰ হৈ গ'ল, আৰু এনেকৈ 75 বছৰত ভৰি দিলোঁ। ক্লাছ 5ত পঢ়ি থকাৰ পৰাই সুখী হ'ম, will be happy, but হেপিটো কোনো দিনেই নেদেখিলোঁ, কোনো দিনেই নাপালোঁ। আজি চাৰিওফালে যেন শূন্য, আৰু কেইটামান নাট্য মুহূৰ্তৰ পিছত অভিনয় জীৱন সামৰি যাব লাগিব। সঁচাকৈয়ে আমি মানুহবোৰৰ অভাৱ আশা কোনোদিনেই পূৰ্ণ নহ'ল। সুখী হ'ম বুলি ভাবোঁতেই সংসাৰ চক্ৰৰ পাক চক্ৰত বেছিভাগ সময় দুখতেই পাৰ হ'ল। ময়ো জীৱনটোত পৰিৱৰ্তন বিচাৰি আহি 50 বছৰত ভৰি দিব ওলাইছোঁ। বহুত স্মৃতি এৰি আহিলোঁ অতীতৰ বাটত। শিশুকালৰ খেলা ধূলা, যৌৱনত প্ৰেম ভাল পোৱাৰ পোৱা নোপোৱা, দুখ সুখ, চাকৰি জীৱনৰ সংঘাত, ইয়াৰ মাজতেই বিশ্বাস, যি বিশ্বাসৰ বাবে হেজাৰ ঘাত প্ৰতিঘাতৰ মাজেৰে আহি আজি 50 বছৰত ভৰি দিব ওলাইছোঁ। আজিৰ এই মুহূৰ্তত অনুভৱ হয় সেই বিশ্বাস, ৰহস্য, আস্থা যদি সকলো মানুহৰে থাকে, তেনেহ'লে হেজাৰ ঘাত প্ৰতিঘাতৰ মাজতো অকণো টেনশ্যন নোহোৱাকৈ জীৱন অতিবাহিত কৰিব পাৰিব। মোৰ জীৱনৰ অভিজ্ঞতাবোৰ আপোনালোকৰ মাজত শ্বেয়াৰ কৰিবলৈ আশা কৰিছোঁ। নিশ্চয়
আঁকোৱালি ল'ব। ধন্যবাদ।